নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা বহুত দুখৰ খবৰ। যোৱাকালি ৰাতি ভইচ আছাম ইউটিউব চেনেলৰ তেলচুৰাৰ মুখ্য পৰিচালক জিতেন মাষ্টৰ অৰ্থাৎ জিতুল ৰাজবংশী আৰু আমাৰ মাজত নাই। যোৱাকালি ৰাতি তেখেতৰ মৃত্যু হৈছিল। বহুত দিনৰ পৰা কৰ্কট ৰোগত ভুগি আছিল। ভগৱান কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে যে ইমান কম বয়সতে ইমান প্ৰতিভা থকা ল'ৰা এজনক ইমান সোনকালে আমাৰ মাজৰ পৰা উঠাই লৈ যাব। খবৰটো শুনি কথাষাৰ মানি ল'ব পৰা নাই যে তেখেত আৰু আমাৰ মাজত নাই। তেখেতক আৰু তেলচুৰা ভিডিঅ'ত কেতিয়াও দেখা নাপাম। সকলোকে ইমান সহায় থকা ল'ৰাজন আজি গোটেই অসমবাসীক কন্দুৱাই থৈ গুচি গ'ল। তুমি য'তেই আছা শান্তিত থাকা জিতুল দা, তোমাৰ আত্মাই চিৰশান্তি পাওক। মিছ ইউ জিতুল দা, মিছ ইউ so much.